हाय फ्रेंड्स नवराज टेक टक्सলৈ আপোনালোক সকলোকে স্বাগতম বন্ধুসকল বৰ্তমান সময়ত আমি যেতিয়া কিবা গভৰ্ণমেণ্ট জবৰ কাৰণে এপ্লাই কৰো আৰু যেতিয়া আমাৰ ডকুমেন্ট আপলোড কৰিবলগীয়া হয় তেতিয়া আমাৰ কিছুমান সমস্যাই দেখা দিয়ে কিয়নো তাত সেই ডকুমেন্টখিনি সাইজ নিৰ্ধাৰণ কৰি দিয়া থাকে যে আপোনালোকে 100 KB বা 200 KB ভিতৰৰ ফাইলহে আপলোড কৰিব পাৰিব কিন্তু আমাৰ স্ক্যান কৰা ডকুমেন্টখিনিৰ সাইজ বহুত বেছি থাকে কেতিয়াবা MB2 থাকে যাৰ বাবে সেই ফাইলবোৰৰ সাইজ কম কৰিবলগীয়া হয় কম্পিউটাৰটো সহজ হয় কিন্তু যিসকলৰ কম্পিউটাৰ বা ল্যাপটপ নাই তেওঁলোকে মোবাইলত সেই ফাইলৰ সাইজটো কম কৰিবলগীয়া হয় যাৰ বাবে তেওঁলোকে কিছুমান সমস্যাৰ সন্মুখীন হয় সেইবাবে আজি মই এই ভিডিঅ'টোত আপোনালোকক ক'বলৈ গৈ আছো যে কেনেকৈ ধৰণে আপোনালোকে মোবাইলৰ সহায়ত অতি সহজতে কোনো থাৰ্ড পাৰ্টি এপ ব্যৱহাৰ নকৰাকৈ মাত্ৰ 1 মিনিটত ডকুমেন্টৰ সাইজ কম কৰিব পাৰিব যদি আপোনালোকে এই টিপছটো শিকিব বিচাৰে তেনেহলে মোৰ এই ভিডিঅ'টো অকণি স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাই থাকিব তে বলক বন্ধুসকল ভিডিঅ'টো স্টাৰ্ট কৰোঁ বন্ধুসকল প্ৰথমতে মই যেটো ডকুমেন্টৰ সাইজ কম কৰিব বিচাৰিছো সেই ডকুমেন্টৰ সাইজ আপোনালোকক দেখাই দিব বিচাৰিছো ফাইল মেনেজাৰ স্টোৰেজ ডকুমেন্ট দেখা পাইছে ইয়াৰ যেটো সাইজ হেতু হৈছে 507 KB মই ইয়াৰ ডিটেইলছটো আপোনালোকক দেখাই দিছো দেখা পাইছে ইয়াৰ সাইজ হৈছে 507 KB মানে 507 KB এতিয়া এই ডকুমেন্টৰ সাইজ মই 100 KB ৰ ভিতৰত নিব লাগে তাৰ কাৰণে আপোনালোকে কি কৰিব আপোনালোকৰ মোবাইলত থকা যিকোনো ব্ৰাউজাৰ ওপেন কৰি ল'ব মই ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি লৈছো ওপেন কৰাৰ পিছত ইয়াত আপোনালোকে সাৰ্চ কৰিব photo pa.com ओपन हो আছে সে photopa.com যেটো ইন্টাৰফেস হয় সেই ইন্টাৰফেসটো সন্মুখত ওপেন হৈ গৈছে এতিয়া আপোনালোকৰ যেটো ফাইলৰ সাইজ কম কৰিব বিচাৰিছে সেই ফাইলটো ইয়াত ওপেন কৰিব লাগিব তাৰ কাৰণে আপোনালোকে কি কৰিব ফাইলত যাব ওপেন ডকুমেন্টস দেখা পাই আছে এই ফাইলটো এটা আহি গৈছে এটো আপোনালোকে সিলেক্ট কৰি দিব লোডিং হৈ আছে অলপমান সময় লাগিব লোড হবৰ কাৰণে লোডিং হৈ গৈছে এতিয়া আপোনালোকে কি কৰিব ওপৰত ইমেজ বুলি এটা ট্যাব দেখা পাইছে সেই ট্যাবটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে এটা অপচন দেখা পাই আছে ইমেজ সাইজ বুলি এই অপচনটো আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াত ওপৰত লিখা আহি আছে ইমেজ সাইজ ইয়াত হাইট এণ্ড উইডথ টো দিয়া আছে আপোনালোকে ইয়াত হাইট এণ্ড উইডথ টো কমাই দিব মই ইয়াত দিছো 800 আপোনালোকৰ কিমান সাইজ লাগে হেইটোৰ ওপৰত ডিপেন্ড কৰি আপোনালোকে দিব ইয়াত আপোনালোকে পিক্সেল কৰিব পাৰিব পাৰ্চেন্টেজত নিব পাৰিব ইঞ্চিত নিব পাৰিব মই পিক্সেল কৰি দিছো যেহেতু প্ৰায় ভাগৰে পিক্সেলে দিয়া থাকে তাৰ পিছত আপোনালোকে ওকেত ক্লিক কৰি দিব এটা অলপমান সময় ল'ব আপোনালোকৰ ডকুমেন্টৰ সাইজ কম হৈ গৈছে এতিয়া আপোনালোকে এই যেটো ডকুমেন্ট হয় এই ডকুমেন্টটো আপোনালোকে সেভ কৰিব লাগিব তাৰ কাৰণে আপোনালোকে কি কৰিব আকৌ ফাইলত যাব এক্সপোৰ্ট এজ বুলি অপচন দেখা পাই আছে এই অপচনটো আপোনালোকে ক্লিক কৰিব ইয়াত আছে PNG JPG PDF আপোনালোকক যেটো লাগে সেই অপচনটো আপোনালোকে চুজ কৰিব যে মোক JPG লাগে মই JPG সিলেক্ট কৰিম PDF লাগিলে PDF গতিকে মোক JPG লাগে মই JPG সিলেক্ট কৰি দিছো সিলেক্ট কৰাৰ পিছত ইয়াত আহি আছে সেভ বুলি আপোনালোকে সেভ ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াত ডাউনলোড কৰিব আহিব আপোনালোকে ডাউনলোডত ক্লিক কৰি দিব ডাউনলোড হৈ গ'ল আপোনাৰ দেখা পাই আছে এতিয়া মই ইয়াৰ সাইজটো আপোনালোকক দেখাই দিছো তাৰ কাৰণে ফাইলত গৈছো দেখাইছো ডাউনলোড দেখা পাই আছে ইয়াৰ যেটো সাইজ হয় হেতু 78.68 KB আহি গৈছে মই ইয়াৰ ডিটেইলছটো আপোনালোকক চেক কৰি দেখাই দিছো মোৰ ডিটেইলছ দেখা পাইছে 78.68 KB আহি গৈছে মানে
বহুত কম হৈ গৈছে। এনেকুৱা ধৰণে আপোনালোকে যিকোনো ডকুমেণ্টৰ সাইজ কম কৰিব পাৰে অতি কম সময়ৰ ভিতৰত। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা কিবা শিকিব পাৰিছে। যদি এই ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা শিকিব পাৰিছে তেন্তে ভিডিঅ'টো লাইক কৰিব, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে আপোনালোকৰ ফ্ৰেণ্ডসকলে এই টিপছটো গম পায় আৰু ভিডিঅ'টো কেনে পাইছে কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে নৱৰাজ টেক টক্স ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ৱাচিং ফৰ দিছ ভিডিঅ'।